হেল্ল' এভৰিৱান, আপোনালোকৰ কাৰ ঘৰত বাৰু আমটেঙাৰ গছ আছে আৰু আপোনালোকে এনেদৰে আমটেঙা কুটি খালেনে বাৰু? যদি খোৱা নাই পাৰি আনি খাওক আকৌ। ময়ো এনেকৈ আমটেঙা লৈ আহিলে মানুহজনে আৰু মই আম কেইটামান কাটি ল'লোঁ। কাটি লৈ এতিয়া ধুনীয়াকৈ ৰুকনি লৈ ৰুকিম কেইটামান আৰু এটা দীঘলে দীঘলে কুটি ল'ম। বেলেগ বেলেগ টেষ্টত খাম আৰু বুলি ভাবিছোঁ। আৰু ৰুকি লৈ ধুনীয়াকৈ ৰুকি আছোঁ আৰু ৰুকি খায়েই ভাল লাগে, যিহেতু দাঁত টেঙাই ন। আৰু ধুনীয়াকৈ ৰুকি আছোঁ। কোনে কোনে ৰুকি খায় আৰু কোনে কোনে কেঁচাই টুকুৰা টুকুৰিকৈ খায় বাৰু। মই দুয়োটাই কৰি লৈছোঁ। তাতে জলকীয়াও কুটি দিছোঁ আৰু তাতে চেনিও অলপ দি দিম দেই, কাৰণ চেনি নিদিলে ইমান টেঙা কেনেকৈ খাম। আৰু নিমখ দিছোঁ, চেনি দিছোঁ আৰু জলকীয়া গুড়াও দি দিওঁ। জলকীয়া গুড়াটো দিলেও ভাল লাগে খাই। জলকীয়া গুড়া ছটিয়াই দিছোঁ আৰু ধুনীয়াকৈ এইখিনি ভালদৰে সানি ল'ম। হাতেৰে সানো আৰু দেই, মই সেই চামুচেৰে সানিবলৈ মই কমফৰ্ট নহয়। ধুনীয়াকৈ হাতেৰে সানি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এয়া মোৰ ৰেডি হৈ গ'ল বস্তুখিনি। এয়া দেখিয়ে ভাল লাগে ন, খাওঁ খাওঁ লাগি যায়। আপোনালোকৰ দেখি বাৰু খাওঁ খাওঁ লাগিছেনে? এতিয়া মই ধুনীয়াকৈ সানি লৈছোঁ দেই। আপোনালোকে কোনে কোনে খালে বাৰু? মই আজিহে খাবলৈ সময় পাইছোঁ দেই। লোভৰ পানী ওলাই গৈছে, খাওঁ খাওঁ লাগিছে। যিহেতু বতৰৰ ফল ন, বতৰৰ ফল খাব লাগে। আৰু ঘৰত আম গছ আছে, আনিবলৈ সময়ে পোৱা নাই। গতিকে মানুহজনে ক'ত পালে জানো, লৈ আহিলে। গতিকে দেখিলোঁ যেতিয়া কাটি লৈছোঁৱেই আৰু খাবলৈ। এতিয়া ৰেডি হৈ গৈছেগৈ। এইখিনিও ধুনীয়াকৈ ৰেডি হৈ গৈছেগৈ। এতিয়া ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।